আহিবিনে বাবা ক'ত গৈছা আকৌ তুমি পিনে আহাচোন সেয়া তোমাৰ মা কিমান আগলৈকে গৈছে দেখিছে নাই ককা তুমি ককা আইতাৰ লগত ব'লা গৈ ব'লা ককা আইতাৰ লগত ব'লা সেয়া তুমি শ্ৰী শ্ৰী দুধকৰ দেৱালয়ত আহিছোঁ আমবাৰীৰ শ্ৰী শ্ৰী দুধকৰ পাহাৰত উঠি যোৱাৰ কিছু মুহূৰ্ত আমি আজি মোবাইলৰ কেমেৰাত সাঁচি ৰাখিছোঁ আমি একেলগে মই মোৰ মা দেউতা তাৰপিছত মোৰ পত্নী আৰু আমাৰ ল'ৰা নন্দন প্ৰতিমা ভাই বা চাওঁ পাপা চাওঁ কোনটো দেখিছা কি দেখিলা লিখি দিছে ব'লা ওপৰত ব'লা এই চনটো লিখিছে কিমান জনত বনাইছে এইটো কিমান পুৰণা বনাইছে এইপিনে বাবা এইপিনে এইপিনে আমি এতিয়া কেনেকৈ উঠি গৈছোঁ আমিতো ভিডিঅ' কৰিছোঁ ব'লা চাই লওঁ এই মুকলি ঠাই কি ধুনীয়া সুন্দৰ পৰিৱেশ আহিবিনে বাবা ক'ত গৈছা আকৌ তুমি পিনে আহাচোন সেয়া তোমাৰ মা কিমান আগলৈকে গৈছে দেখিছে নাই তুমি ককা আইতাৰ লগত ব'লা গৈ ব'লা ককা আইতাৰ লগত ব'লা সেয়া তোমাৰ মাৰ ভাগৰ লাগিছে ৰেষ্ট লৈছে আইতাই তোমাক ধৰিব বিচাৰিছে ব'লা গৈ লাহে যোৱা পাপা লাহে যোৱা আমি ধূপধাৰাৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ ভিতৰত কিবা ক'বা নে তুমি ওলাই আছা সেয়া মা দেউতা আগত গৈছে আমাৰ মানুহজনী সেই পাহাৰত বগা বেছিকৈ অভ্যাস নাই তাই একদম ভাগৰত লালকাল হৈ গৈছেগৈ আহিবিনে মা দেউতাহঁতে উঠি আছে ওলাই আছা ন তুমি দেখিছা নাই উঠা অভ্যাস নাই যে তেনেকে বেমার গেছে এইটোৱে মেইন মন্দিৰটো এতিয়া আমি মেইন মন্দিৰ আহি পাইছোঁ আৰু তাত আমি কেনেদৰে কি কৰি দেখাম গতিকে আপোনালোকে চাই থাকিব এইটোৱে শ্ৰী শ্ৰী দুধকৰ দেৱালয় মেইন মন্দিৰটো ভিতৰত ডাঙৰ ধূপ-ধূনা জ্বলাই ইয়াত আৰু ভিতৰৰ পিনে দেখুৱাই চাই ল'বি শ্ৰী শ্ৰী দুধকৰ দেৱালয়ত প্ৰথম উঠি আহিয়ে এইটো শিৱ বাবাৰ মন্দিৰ পোৱা যায় আৰু ইয়াত সকলোৱে মেইন মন্দিৰৰ পৰা আহি সেৱা কৰে পাৰ্কৰৰ পৰা সেৱা কৰি যাব পাৰি গতিকে কিছু মুহূৰ্ত আপোনালোকক দেখুৱাই দিছোঁ ওম নমঃ শিৱায় মই মোৰ মা দেউতা মানুহজনী আমাৰ ল'ৰাটো একেলগে বহি কিছু জিৰণি লোৱাৰ সময়ত অলপমান ভিডিঅ' কৰিছোঁ তাৰে কিছু মুহূৰ্ত এইটো চাপ আশে পাশে খুব ধুনীয়া সুন্দৰ পৰিৱেশ একেবাৰে নেচাৰেল
ইয়াত কোনো ৰ'দৰ অনুভৱেই নহয় পানীৰ পৰা আদি কৰি উঠি অহালৈকে আদি গোটেইখিনি সুবিধা আছে ইয়াৰ চৌদিশটো চাৰিওপিনে দেখুৱাই দিছোঁ খুব সুন্দৰ পৰিৱেশ তলত কিন্তু বহুত দ আছে চাবলৈ খুব ভাল লগা পৰিৱেশ বন্ধ কৰিব লাগিব এইয়া মা দেউতা তাতে ৰেষ্ট লৈছে আমিও গৈ ৰেষ্ট ল'ম এতিয়া ইমান সুন্দৰ